সেই লেট্ৰিনো বোলে বহুত মানুহে পোৱা নাই, হয় নেকি? পাইছেনে নাই লেট্ৰিন? পিছতো আজি আমাৰ দুখীয়া মানুহৰ মুখৰ ভাত কাঢ়ি আমাৰ ইয়াৰ জব কাৰ্ডখনো ভিচিডিচি বিলাকে ঘৰত সোমাই ৰাখিছে। দিল্লীৰ পৰা অহা কোটি কোটি টকা তেওঁলোকে আত্মসাৎ কৰিছে। ইয়াতে মই শুনি আচৰিত হলো যে আমাৰ BTC-বাসীৰ হাতত আনকি বোলে জব কাৰ্ডখনো নিজৰ লগত নাথাকে, হয় নেকি? জব কাৰ্ড কাৰ লগত থাকে? এই পৰিৱেশৰ মাজত আজি আমি BTC ৰাইজে বাস কৰিছোঁ। আজি মোক ৰাইজে কৈছে যে বিনা পইচাৰ বিনামূলীয়া যি চাউল আহে, সেই চাউলো BTC ৰাইজে পুৰাকৈ নাপায়। 5 কেজি 6 কেজি 10 কেজিলৈকে চাউল কাটি ৰাখি দিয়ে, বাকীখিনিহে আপোনালোকক দিয়ে, হয়নে নহয়? হয়নে নহয়? চৰকাৰী ঘৰ পাইছে নেকি? আৰু যিকেইজনে চৰকাৰী ঘৰ পাইছে তেওঁলোকেও 25,000 20,000 টকা ভিচিডিচি ঘোষ দিবলগীয়া হৈছে, হয়নে নহয়? এইটো কথা সৰ্বজন বিদিত যে অসমৰ বহুত মানুহৰ ধাৰণা আছে যে বদৰুদ্দিন আজমলে নিজৰ পকেটৰ টকা দি কিছু মানৱীয় কাম কৰে। আচলতে তেনেকুৱা নহয়। তেওঁ বছৰি প্ৰায় 70ৰ পৰা 75 কোটি টকা এটা সময়ত বিভিন্ন বিদেশৰ সংস্থাৰ পৰা পাইছিলে আৰু সেই টকাৰে তেওঁ ইয়াতে কিছু হস্পিটাল বা আন কিছুমান চলাইছিল বা চলোৱা বুলি তেখেতে দাবী কৰিছিল। এতিয়া মই ভাবোঁ যে কিছু নতুন তথ্য আজি ছ'চিয়েল মিডিয়াত এটা এই ক্ষেত্ৰত ভাৰতত ইতিমধ্যে FRCA ভায়োলেশ্যনৰ বিভিন্ন সত্য উদ্ঘাটন কৰা এটা প্ৰতিষ্ঠিত সংস্থাই দাবী কৰিছে যে যি উৎসৰ পৰা টকাবোৰ আহিছিল সেই উৎস সন্ত্ৰাসবাদৰ সৈতে জড়িত। দ্বিতীয়তে যিমান টকা আহিছিল সেই টকাৰো ইয়াত উচিত ব্যৱহাৰ হোৱা নাই। মই ভাবোঁ যে এই দিশটো ভাৰত চৰকাৰে নিশ্চয় তদন্ত কৰিব, কাৰণ FRCA ভাৰত চৰকাৰৰ অধীনত আৰু যদি তদন্ত হয় আমি ইয়াৰ কথা গম পাম। কিন্তু ব্যক্তিগতভাৱে এই তথ্য মই বহুদিনৰ পৰাই জানো যে যি টকা ইয়াত আহে, যি টকা তেওঁ খৰচ কৰে, সেই টকা তেওঁৰ গৰাকী নহয় বা তেওঁৰ ব্যৱসায়ৰ পৰা সেইটো সঞ্চিত ধন নহয়, সেয়া বিদেশী সংস্থাৰ পৰা আহে। কিন্তু বিদেশী সংস্থাকেইটা কিভাৱে জড়িত, তেওঁলোকৰ ডিটেইলছ কি, সেয়া মোৰ অৱগত নাছিল। এতিয়া এই কথাখিনি গণমাধ্যমত প্ৰকাশ হৈছে, কিন্তু ইয়াৰ সত্যাসত্য অনুসন্ধান কৰাৰ দায়িত্ব নিশ্চয় ভাৰত চৰকাৰে গ্ৰহণ কৰিব। চাওক, এই মুহূৰ্তত বহুত তথ্য দিব পৰা নাযায়। খালি মই এই তথ্যটো জানো যে তেওঁ যিখিনি ছ'চিয়েল ছাৰ্ভিচ কৰা বুলি দাবী কৰে সেই টকাখিনি তেওঁৰ নিজৰ নহয়, সেইটো মই জানো আৰু সেইটো তেওঁক সুধিলেও তেওঁ কৈ দিব। অসমৰ বহুত সাংবাদিকে কেতিয়াবা লিখে, দুই এজন বুদ্ধিজীৱীয়ে, যে আজমলে পকেটৰ টকা দি কিবা ছুপাৰ কিবা কৰিছে, হস্পিটেল খুলিছে। আচলতে সেইবোৰ নহয়। তেওঁক কিছু 3টা ব্ৰিটেইনৰ বুলিও মই জানো মোৰ যে তাৰ পৰা টকা আহে আৰু এই টকা ভাৰতৰ 3-4টা সংস্থালৈকে আহে। গতিকে কিন্তু তাৰ চ'ৰ্চটো কি এই বিষয়ে মোৰ হাতত বহুত তথ্য নাই। মই ভাবোঁ আজি যিহেতু এইটো টুইটত আহিছে, এইটো নিজে নিজে তদন্ত হ'ব। মই কওঁ নকওঁ, ভাৰত চৰকাৰে তাৰ নটিছত আহিব। BTCত এতিয়া প্ৰত্যেকটো চিটতে ওদালগুৰি আৰু বাস্কাত BJP 1 নম্বৰত আছে আৰু BPF 3 নম্বৰত আছে।
এতিয়া আমাৰ প্ৰতিদ্বন্দ্বিতাটো UPPLৰ লগতে আছে, BPFৰ লগত এতিয়া আমাৰ প্ৰতিদ্বন্দ্বিতা ওদালগুৰি আৰু বাস্কাত নাই। আমাৰ পোনপটীয়া প্ৰতিদ্বন্দ্বিতা UPPLৰ লগত হ'ব আৰু মই ভাবোঁ যে আমি খুব ভাল কৰি ওদালগুৰি আৰু বাস্কাৰ 90% সিটত আমি জিকি ওলাই আহিম। চাওক, আমাৰ গোপন মিত্ৰতা থাকিলে আমিনো হৰিচিঙা কিয় আহোঁ, আমি ভৈৰৱকুণ্ডত কিয় আহোঁ, আমি গোপন মিত্ৰতা থাকিলে আমি ভেৰগাঁৱত কিয় যাওঁ, গোপন মিত্ৰতা থাকিলে আমি কালিংদুৱাৰত কিয় যাওঁ। কাৰণ যিবিলাক জাগাত আজি যদি ইয়াত বিজেপি নাহে, হৰিচিঙা সিটটো UPPLে পাই আছে। আজি যদি ইয়াত বিজেপি নাহে, ভেৰগাঁও সিটটো BPPLে পাই আছে, UPPLে পাই আছে। আজি যদি বিজেপি নাহে, কালিংদুৱাৰ সিট UPPLে পাই আছে। আমিতো দিনে ৰাতি UPPLক হৰুৱাবৰ কাৰণে এই সময়টো মই আহি পাইছোঁ। যদি গোপন মিত্ৰতাই থাকে তেতিয়াহ'লে আমি UPPLক হৰুৱাবৰ কাৰণে আজি ভৈৰৱকুণ্ড 10 কিলোমিটাৰ খোজকাঢ়িম নেকি? আজি আমি UPPLক হৰুৱাবৰ কাৰণে মই প্ৰায় 90 কিলোমিটাৰ বাইকেদি চলিছোঁ, জীপৰ ওপৰত বহি গৰমত। তো এইটো মোৰ গোপন বুজাবুজি থাকিলে মই কৰোঁ নেকি? কাৰণ ইয়াততো ওদালগুৰি বাস্কাত এতিয়াতো BPF কণ্টেষ্টতে নাই কৰা।